আজিৰ পাঠলৈ স্বাগতম জনালোঁ। আজি মই তোমালোকলৈ অসমীয়া ভাষাৰ এটা অতি অবিচ্ছেদ্য অংগ লৈ আহিছোঁ। সেইটো হ'ল সন্ধি। আমি বিভিন্ন প্ৰকাৰৰ শব্দ পাওঁ। সন্ধি হৈ গঠন হোৱা শব্দ, উপসৰ্গৰ যুগত গঠন হোৱা শব্দ, সমাসবদ্ধ শব্দ, এনেধৰণে আমি বিভিন্ন ধৰণৰ শব্দবিলাক পাওঁ। আজি মই তোমালোকক সন্ধিৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমে আমি জানি লওঁ সন্ধি কাক বোলে। ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে। সন্ধি শব্দৰ অৰ্থ হ'ল যোৰা লগা। সন্ধিয়ে কথা চুটি কৰে আৰু শুনিবলৈ শুৱলা কৰে। সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে, ভাষাৰ লালিত্য বঢ়ায় আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। সন্ধি তিনি প্ৰকাৰৰ। ১ নম্বৰ স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু ৩ নম্বৰ হ'ল বিসৰ্গ সন্ধি। স্বৰসন্ধি কাক বোলে? স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে। মই তোমালোকক স্বৰসন্ধিৰ কেইটামান নিয়ম ইয়াত ক'বলৈ বিচাৰিছোঁ। প্ৰথমে চোৱা, অ আৰু অ মিলি আ হয়। দেৱ যোগ অসুৰ দেৱাসুৰ, নৰক যোগ অসুৰ নৰকাসুৰ, চ যোগ অধীন স্বাধীন, নীল যোগ অচল নীলাচল, শত যোগ অব্দ শতাব্দ, শংকৰ যোগ অব্দ শংকৰাব্দ, হস্ত যোগ অক্ষৰ হস্তাক্ষৰ, ফল যোগ অফল ফলাফল। এইবিলাকত অ আৰু অ মিলি আ হৈছে। এনেধৰণৰ আৰু বহুত উদাহৰণ তোমালোকে পাবা। মই মাত্ৰ কেইটামান উদাহৰণ উল্লেখ কৰিলোঁ। ২ নম্বৰ নিয়মটো, অ আৰু আ মিলি আ হয়। উদাহৰণস্বৰূপে চোৱা, পৰম যোগ আনন্দ পৰম আনন্দ। পৰম বুলি কওঁতে শেষত অ উচ্চাৰণ হৈছে আৰু আনন্দৰ প্ৰথম বৰ্ণ হ'ল আ। গতিকে অ আৰু আ মিলি আ আহিছে, পৰম যোগ আনন্দ পৰম আনন্দ। তেনেকৈ পিঞ্জৰ যোগ আবদ্ধ পিঞ্জৰাবদ্ধ, চিত্ৰ যোগ আকৰ্ষক চিত্তাকৰ্ষক, ভোক যোগ আতুৰ ভোকাতুৰ, সৰ যোগ আনন সৰানন, হিম যোগ আলয় হিমালয়, হত যোগ আশা হতাশা। অন্য এটা নিয়ম চোৱা, আ আৰু আ মিলি আ হয়। মহা যোগ আশয় মহাশয়। মহা বুলি কওঁতে শেষৰ বৰ্ণ আ উচ্চাৰণ হৈছে আৰু আশয়ৰ প্ৰথম বৰ্ণ আ। এই দুটা আ মিলি আ হৈছে। মহা যোগ আশয় মহাশয়। কাৰা যোগ আগাৰ কাৰাগাৰ, গৱেষণা যোগ আগাৰ গৱেষণাগাৰ, উমা যোগ আনন্দ উমানন্দ, শ্ৰদ্ধা যোগ আস্পদ শ্ৰদ্ধাস্পদ, বিদ্যা যোগালয় বিদ্যালয়। অন্য এটা নিয়ম চোৱা, আ আৰু অ মিলি আ হয়। কথা যোগ অমৃত কথামৃত। কথা বুলি কওঁতে শেষৰ বৰ্ণ আ আৰু অমৃতৰ প্ৰথম বৰ্ণ অ। গতিকে আ আৰু অ মিলি আ হৈছে। কথা যোগ অমৃত কথামৃত, সীমা যোগ অন্ত সীমান্ত, আশা যোগ অতীত আশাতীত, আশা যোগ অনুৰূপ আশানুৰূপ। তাৰপিছত চোৱা, হৰ্ষই আৰু হৰ্ষই মিলি দীৰ্ঘই হয়। উদাহৰণস্বৰূপে চোৱা, মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ। মুনীন্দ্ৰ বুলি কওঁতে নত দীৰ্ঘইকাৰ হৈছে। অতি যোগ ইত অতীত, অতীতত দন্ত্যতত দীৰ্ঘইকাৰ। ছাত্ৰ ছাত্ৰীসকল, এই নিয়মবিলাক তোমালোকে মনত ৰাখিলে তোমালোকৰ বানান ভুল হ'ব নোৱাৰে। অভিযোগ ইষ্ট অভীষ্ট। এতিয়া ভত দীৰ্ঘইকাৰ হৈছে, যিহেতু অভি বুলি কওঁতে ভত হৰ্ষইকাৰ আৰু ইষ্টৰ প্ৰথম বৰ্ণ হ'ল হৰ্ষই। হৰ্ষই আৰু হৰ্ষই মিলি দীৰ্ঘই হয়। প্ৰতিযোগ ইতি প্ৰতিটি। প্ৰতিটি তত দীৰ্ঘইকাৰ হৈছে। অন্য এটা নিয়ম চোৱা, হৰ্ষই আৰু দীৰ্ঘই মিলি দীৰ্ঘই হয়। উদাহৰণস্বৰূপে চোৱা, পৰিযোগ ইক্ষা পৰীক্ষা। পৰি বুলি কওঁতে ৰত হৰ্ষইকাৰ মানে হৰ্ষই আৰু ইক্ষাৰ প্ৰথম বৰ্ণ দীৰ্ঘই। হৰ্ষই আৰু দীৰ্ঘই মিলি দীৰ্ঘই হয়। গতিকে পৰীক্ষাত ৰত সদায় দীৰ্ঘইকাৰ হয়। ক্ষিতি যোগ ইশ ক্ষিতীশ, প্ৰতিযোগ ইক্ষা প্ৰতীক্ষা, গিৰি যোগ ইশ গিৰীশ। তাৰপিছত চোৱা, দীৰ্ঘই আৰু দীৰ্ঘই মিলি দীৰ্ঘই হয়। উদাহৰণস্বৰূপে সতী যোগ ইশ সতীশ, মহী যোগ ইশ মহিষ,
আকৌ চোৱা দীৰ্ঘই আৰু হ্ৰস্বই মিলি দীৰ্ঘই হয়। মহী যোগ ইন্দ্ৰ মহিন্দ্ৰ। মহী বুলি কওঁতে হত দীৰ্ঘইকাৰ দীৰ্ঘই আৰু ইন্দ্ৰৰ প্ৰথম বৰ্ণ হ্ৰস্বই, দীৰ্ঘই আৰু হ্ৰস্বই মিলি দীৰ্ঘইকাৰ হয়। গতিকে মহিন্দ্ৰত হত দীৰ্ঘইকাৰ হৈছে। তেনেকৈ শশী যোগ ইন্দ্ৰ শচীন্দ্ৰ। অ আৰু ই মিলি এ হয়। উদাহৰণস্বৰূপে চোৱা দেৱ যোগ ইন্দ্ৰ দেৱেন্দ্ৰ, ইতৰ যোগ ইতৰ ইতৰেতৰ, নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ, যোগ যোগ ইন্দ্ৰ যোগেন্দ্ৰ। আকৌ চোৱা অ আৰু দীৰ্ঘই মিলি এ হয়। গণ যোগ ইশ গণেশ, নৰ যোগ ইশ নৰেশ, পৰম যোগ ঈশ্বৰ পৰমেশ্বৰ, দীন যোগ ইশ দীনেশ। আকৌ চোৱা আ আৰু দীৰ্ঘই মিলি এ হয়। মহা যোগ ইন্দ্ৰ মহেন্দ্ৰ। মহা বুলি কওঁতে শেষত আ উচ্চাৰণ হৈছে আৰু ইন্দ্ৰৰ প্ৰথম বৰ্ণ হ্ৰস্বই। আ আৰু ই মিলি এ কাৰ আহিলে। যথা যোগ ইষ্ট যথেষ্ট। যথা বুলি কওঁতে যথা ঠা আ উচ্চাৰণ হৈছে শেষত আৰু ইষ্টৰ প্ৰথম হ্ৰস্বই। আ আৰু ই মিলি কি আহিলে এ কাৰ আহিলে। আকৌ চোৱা আ আৰু দীৰ্ঘই মিলিও এ হয়। যেনে মহাযোগ ইশ মহেশ, ৰমা যোগ ইশ ৰমেশ। তাৰপিছত চোৱা অ আৰু হ্ৰস্বও মিলি ও হয়। উদাহৰণস্বৰূপে চোৱা সূৰ্য যোগ উদয় সূৰ্যোদয়, ষোড়শ যোগ উপচাৰ ষোড়শোপচাৰ, হিত যোগ উপদেশ হিতোপদেশ। তাৰপিছত চোৱা আ আৰু হ্ৰস্বও মিলি ও হয়। যেনে মহাযোগ উদয় মহোদয়, যথা যোগ উচিত যথোচিত, ও কাৰ আহিছে। মহাযোগ উৎসৱ মহোৎসৱ। ইয়াত আ আৰু ও মিলি ও হয়, মানে ও কাৰ আহিছে। তাৰ পিছৰ নিয়মটো চোৱা অ আৰু ৰি আৰু আ আৰু ৰি মিলি ৰেফ আহে। যেনে দেৱ যোগ ঋষি দেৱৰ্ষি। দেৱ বুলি কওঁতে শেষৰ উচ্চাৰণ অ আৰু ঋষিৰ প্ৰথম বৰ্ণ ৰি, গতিকে অ আৰু ৰি মিলি ৰেফ আহিলে দেৱৰ্ষি। সপ্ত যোগ ঋষি সপ্তৰ্ষি, মহাযোগ ঋষি মহৰ্ষি, ৰাজাৰ যোগ ঋষি ৰাজৰ্ষি। আকৌ চোৱা অ আৰু ঋত মিলি আৰ্ত আহে। অ আৰু ঋত মিলি আৰ্ত হয় দেই। শীত যোগ ঋত শীতাৰ্ত, শোক যোগ ঋত শোকাৰ্ত, ক্ষুধা যোগ ঋত ক্ষুধাৰ্থ, তৃষ্ণা যোগ ঋত তৃষ্ণাৰ্থ। তাৰপিছত চোৱা অ আৰু এ মিলি ঐ আহে। জন যোগ এক জনৈ। অ আৰু ও মিলি ঔ হয়। যেনে জল যোগ উকা জলৌকা। ই আৰু অ মিলি য়কাৰ আহে। যদি যোগ অপি যদ্যপি। তাৰপিছত চোৱা এ আৰু অ মিলি অয় হয়। যেনে নে যোগ অন নয়ন, নে ইয়াত এ কাৰ আছে আৰু অন প্ৰথম বৰ্ণ অ, এ কাৰ আৰু অ মিলি অন অয় হৈছে নয়ন, সে যোগ অন শয়ন। ঐ আৰু অ মিলি আই আহে। নৈ যোগ অ নায়ক, গৈ যোগ অ গায়ক। তাৰপিছত কিছুমান সন্ধি আকৌ কোনো নিয়ম নোহোৱাকৈ সিদ্ধ হয়, সেইবিলাকক কোৱা হয় নিপাতনে সিদ্ধ সন্ধি। যেনে গৌ যোগ অক্ষ গবাক্ষ, প্ৰ যোগ উৰ পৌৰ, অক্ষ যোগ উহিনী ঔক্ষহিনী। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকে অধিক জানিবৰ কাৰণে ব্যাকৰণ কিতাপ পঢ়িবা। ধন্যবাদ।